হে ফ্ৰেণ্ডছ, পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম। আপুনি জানেনে এটা হৰিণাই 90 কিলোমিটাৰ প্ৰতি ঘণ্টাত দৌৰিব পাৰে আৰু এটা বাঘ মাত্ৰ 60 কিলোমিটাৰ প্ৰতি ঘণ্টা হিচাপতহে দৌৰিব পাৰে। কিন্তু তাৰ পাছতো বাঘ হৰিণাৰ পিছে পিছে দৌৰে আৰু ধৰিবলৈ সক্ষম হয়। আপুনি বাৰু ইয়াৰ পিছত কি কাৰণ আছে জানেনে? ইয়াৰ বাবে এটা মনোবৈজ্ঞানিক কাৰণ আছে আৰু এই কাৰণটো হ'ল হৰিণাটোৱে এনেদৰে ভাবে যে সি বাঘতকৈ বহুত দুৰ্বল আৰু এই ভয়ৰ বাবেই সি বাৰে বাৰে পিছলৈ ঘূৰি চায়, যাৰ বাবে হৰিণাৰ বেগ আৰু মনোবল কমিবলৈ ধৰে আৰু শেষত বাঘৰ চিকাৰ হয়। ইয়াৰ পৰা এইটোৱেই শিক্ষা পোৱা গ'ল যে আপুনি আপোনাৰ লক্ষ্যত অটুট থাকক। পাছলৈ ঘূৰি কেতিয়াও নাচাব। কোনোবাই আপোনাক বিশ্বাস কৰক বা নকৰক, আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখক। ভিডিঅ'টো যদি ভাল পালে আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু এটা লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।